নমস্কাৰ, আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আকৌ এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হ'ল শুকান মাছৰ ৰেচিপি। প্ৰথমতে মই পানী অলপ কুহুমীয়া কৰি লৈ তাত শুকান মাছকেইটা দি দিছোঁ। শুকান মাছকেইটা দি অকণমান সময় মই তিয়াই থৈ দিছোঁ। আৰু তিয়াই থোৱাৰ পিছত ভালদৰে 2-3 বাৰ ধুই লৈছোঁ। আৰু ইয়াতে 2টা কেঁচা জলকীয়া, বিলাহী এটা আৰু ডাঙৰ পিঁয়াজ এটা কাটি লৈছোঁ। এতিয়া মই মাছকেইটা অকণমান ভাজি ল'ম। এতিয়া অকণমান নিমখ দি দিলোঁ আৰু হালধিও অকণমান দি দিলোঁ। বেছি নহয়, অকণমান দি দিলোঁ যিহেতু অকণমান মাছ। মাছখিনি ভালদৰে লৰাই দিলোঁ। লৰাই দি এতিয়া মাছখিনি ভজা হ'ল। বেছি ভজা নাই, মই অকণমান সময় ভাজিছোঁ আৰু এয়া ভজা হ'ল মাছখিনি। মাছখিনি ভজা হোৱাৰ পিছত এতিয়া আকৌ অকণমান তেল দি দিলোঁ মই, যিহেতু ইয়াতে পিঁয়াজখিনি আৰু বিলাহীখিনি ভাজি ল'ম। পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি দি এতিয়া জলকীয়া 2টা দিম। জলকীয়া 2টা দি ভালদৰে লৰাই দিম পিঁয়াজখিনি। আৰু অকণমান গোটা জিৰা দি দিম। পিঁয়াজখিনি অকণমান সময় ভাজি লৈ এতিয়া বিলাহীখিনি দি দিলোঁ। বিলাহীখিনি দি এতিয়া আকৌ লৰাই দিম। পিঁয়াজ আৰু বিলাহীখিনি অলপ সময় ভাজি লৈ এতিয়া নিমখ দি দিলোঁ। নিমখ দি এতিয়া হালধি অকণমান দি দিলোঁ। তাৰপিছত দি দিলোঁ ধনিয়া গুড়ি, তাৰপিছত দি দিলোঁ জলকীয়া গুড়ি আৰু এইখিনি দি মিক্স কৰি ল'লোঁ। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব। মিক্স কৰি লৈ এতিয়া মই পানী দি দিম। বেছি পানী নিদিওঁ, অকণমান পানী দি দিম। পানীখিনি দি অলপ উতলিব দিম অলপ সময়। আৰু ইয়াতে মাছখিনি দি দিলোঁ। মাছখিনি সৰহকৈ ভাজিব নালাগে, অকণমান সময় ভাজিলেই হ'ল। পানীখিনি উতলি কমি যোৱাত এয়া নমাই থ'লোঁ। এয়া হৈ গ'ল শুকান মাছৰ ৰেচিপি। বাই।